ৰিণিকি ৰিণিকি ৰাঙলী বেলিটি জিলিকে মাজুলীতে প্ৰকৃতিৰ ৰম্যভূমি মাজুলীয়ে নৱৰূপত সুশোভিত হৈ পৰিছে। হালধীয়া হাঁহিৰে সকলোকে হাত বাউলি দি ৰিঙিয়াই মাতিছে। এখন হালধীয়া চাদৰে যেন মাজুলীক নৱৰূপ প্ৰদান কৰিছে। ঐনিতমৰ মধুৰ গুঞ্জনে মৃদু মৃদু ছন্দ মলয়াৰ বতাহৰ লহৰত সৰিয়হখিনিয়ে অনন্য মাত্ৰা প্ৰদান কৰি প্ৰকৃতিৰ অনুপম সোৱাদ সকলোকে প্ৰদান কৰিছে। এই মনোমোহাৰ সৌন্দৰ্য ৰাশি চাবলৈ সকলোৰে মন ব্যাকুল কৰি তোলে। বাৰিষাৰ সকলো দুখ সান্তনা পাহৰি খেতিয়কসকলে আশাৰ সপোন ৰচনা কৰে এই সোণগুটি সৰিয়হখিনি পৰাই। এই সোণগুটি সৰিয়হৰ সোৱাদ গ্ৰহণ কৰিবলৈ বহু দেশী বিদেশী পৰ্যটকে মাজুলীত ভ্ৰমণ কৰেহি। আহক আমিও এই সৌন্দৰ্য ৰাশি উপভোগ কৰি প্ৰকৃতিৰ মাজত বিলীন হৈ পৰোঁ।